কালি 5 জানুৱাৰী তাৰিখৰ দিনা মৰিয়নি বিধানসভা সমষ্টিত আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিৰ্দেশত বিজেপিৰ কেইজনমান গুণ্ডাই প্ৰহাৰ কৰিছে, মাৰপিট কৰিছে। এওঁলোকে নিৰ্বাচনৰ কাৰণে সংঘাত আৰু সংঘৰ্ষ, মাৰপিট, গুণ্ডাগিৰি আৰম্ভ কৰি দিলে। দেবাংগ সৌৰভ গগৈ হ'ল মৰিয়নি বিধানসভা সমষ্টিৰ এজন ভোটাৰেই নহয়, তেওঁ এজন উচ্চ শিক্ষিত IIM কলিকতাৰ পৰা পাছ আউট এজন অত্যন্ত মেধাৱী ছাত্ৰ, মেধাৱী যুৱক। তেওঁ আজি যিকোনো আমেৰিকা বা ইংলেণ্ডত বা কানাডাত তেওঁ যিকোনো এটা চাকৰি লৈ বছৰত কোটি টকাৰ কণ্ট্ৰেক্টত তেওঁ নিজৰ জীৱিকা অৰ্জন কৰি থাকিব পাৰিলেহেঁতেন দেবাংগ সৌৰভ গগৈ। কিন্তু দেশত দেখা যি ভয়ংকৰ ফেচিবাদ, সাম্প্ৰদায়িক ফেচিবাদ, তাক প্ৰতিৰোধ কৰাৰ মানসেৰে, তাৰ বিৰুদ্ধে যুঁজ দিয়াৰ মানসেৰে আমাৰ দেবাংগ সৌৰভ গগৈয়ে মৰিয়নি বিধানসভা সমষ্টিটোৰ ৰাইজক সংগঠিত কৰাৰ কামত লাগি আছে। অমিত শ্বাহৰ এটা প্ৰজেক্ট আহিছে যে ব্ৰহ্মপুত্ৰৰ পাৰত ডাঙৰ ডাঙৰ পুখুৰী খান্দি তাত পানী জমা কৰি ব্ৰহ্মপুত্ৰৰ বানপানী কমাব লাগে। তাৰ কাৰণে আমাৰ মৰিয়নি বিধানসভা সমষ্টিটোত 1700 বিঘা নে কিমানশ বিঘা পুখুৰী খান্দিবৰ কাৰণে লৈছে। 1700 বিঘা মান পুখুৰী খান্দিবলৈ লৈছে, আৰু যিবিলাক মাটিত পুখুৰী খান্দিবলৈ লৈছে সেইবিলাকত তাৰ খেতিয়কবিলাকে খেতি কৰি আছে। সেইবিলাক ডাইৰেক্টলি ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ, VGR। আপোনালোকে সকলোৱে জানে যে VGR মানে হ'ল গাঁৱৰ গৰু চৰোৱা পথাৰ, মহ চৰোৱা পথাৰ, ছাগলী চৰা পথাৰ। VGR, ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ। এতিয়া ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ কনভাৰ্ট নকৰাকৈ, তাক জেনেৰেল মাটিলৈ কনভাৰ্ট নকৰাকৈ তাক কেতিয়াও অন্য কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰে। এই সকলোবিলাক বেআইনী পদ্ধতিৰে কি কৰিছে, তাত পুখুৰী খান্দিব, পইচা কেইটামান পাব যে। এইটো এটা ডাঙৰ প্ৰজেক্ট, পীযুষ হাজৰিকাই দিয়া MLA বিলাকক উপহাৰ, যে ইলেকশ্যনৰ আগত পুখুৰীখিনি খান আৰু পইচা লওঁ। পুখুৰী খান্দিলেতো বহুত লাভ নহয়, আপোনালোকে জানে। কোটি কোটি টকা উপাৰ্জন কৰিবৰ কাৰণে মৰিয়নি সমষ্টিৰ বিধায়কক ইলেকশ্যনৰ খৰচ উলিয়াবৰ কাৰণে দিয়া এইটো উপহাৰ। আমাৰ শিৱসাগৰত কৰিব খুজিছিলে, মই নিদিলোঁ। মই বোলো মোৰ জাগা নাই ভাই, মোৰ এনেই বানপানী হয়, তাত আকৌ যদি আৰু ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি জমা কৰে, এইটো মই অথাই সাগৰতহে পেলোৱা হ'ব মোৰ মানুহক। আৰু শিৱসাগৰ পুখুৰীৰ কাৰণে বিখ্যাত। শিৱসাগৰ পুখুৰী হয়নে নহয় কওক আপোনালোকে? জয়সাগৰ পুখুৰী, শিৱসাগৰখন পুখুৰীৰ কাৰণে বিখ্যাত। তোমালোকৰ আৰু মোক হেৰিয়াৰ পুখুৰী নালাগে, অমিত শ্বাহৰ পুখুৰী নালাগে, মোৰ ৰজাৰ পুখুৰীকেইটা, স্বৰ্গদেউৰ পুখুৰীকেইটা হ'লে হ'ব বুলি ক'লোঁ। মই নিদিলোঁ মোৰ এলেকাত। মৰিয়নিত লৈছে, আৰু লৈ 1700 বিঘা মাটিত পুখুৰী খান্দি ব্ৰহ্মপুত্ৰৰ পানী জমা কৰি বানপানী নিয়ন্ত্ৰণ কৰাৰ অভিনৱ প্ৰচেষ্টাৰে তেওঁলোকে এতিয়া তাৰ খেতিয়কবিলাকৰ মাটিবিলাক কাঢ়ি ল'ব খুজিছে। তাৰ খেতিয়কবিলাকে প্ৰতিবাদ কৰিছে, আৰু সেইদিনা ৰূপজ্যোতি কুৰ্মী যাওঁতে দেবাংগ সৌৰভ গগৈও সেই মিটিংখনত আছিলে। গতিকে আকৌ এখন বেলেগ ঠাইত মিটিং পাতি ট্ৰেপ কৰি, দেবাংগই বুজি নাপালে সিহঁতি কেনেকৈ ট্ৰেপ কৰে, আকৌ এখন মিটিং পাতি সেই মিটিংখনলৈ MLA আহিব বুলি কৈ ইহঁতকো মাতি লৈ গৈ কালি মাৰপিট কৰিলে। গতিকে মই এই মুহূৰ্তত এইটো এটেম্প টু মাৰ্ডাৰ, হত্যাৰ কাৰণে চেষ্টা কৰিছিলে, আৰু সেইটো মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিৰ্দেশত হৈছে। ৰূপজ্যোতি কুৰ্মীয়ে আমাৰ একদম থলুৱা খিলঞ্জীয়া আহোম নেতা এজনৰ ওপৰত কালি হাত উঠাইছে।
খিলঞ্জীয়া অসমীয়াৰ ওপৰত কালি ৰূপজ্যোতি কুৰ্মীয়ে এনেকৈ হাত উঠাইছে তেওঁৰ মানুহে। গতিকে মই ৰূপজ্যোতি কুৰ্মী আৰু তেওঁৰ গুণ্ডা বাহিনীক এটেম্প টু মাৰ্ডাৰ ছেকশ্যনত, হত্যাৰ প্ৰচেষ্টা কৰা ছেকশ্যনত গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু মই দেৱাংগ সৌৰভ আৰু আমাৰ ৰাইজৰ দলৰ তাৰ নেতৃবৰ্গক ক'ব খুজিছোঁ যে আপোনালোক কোনেও ভয় খাব নালাগে, মই আপোনালোকৰ লগত আছোঁ, অচিৰে আপোনালোকৰ ওচৰলৈ গৈ আছোঁ। আৰু এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমাৰ মৰিয়নি বিধানসভা সমষ্টিৰ খিলঞ্জীয়া ভোটাৰ ৰাইজে এইবাৰ হৰুৱাব, সেইটোও মই ঘোষণা কৰি দিছোঁ আপোনালোকক।